আজি মহানগৰীৰ বিভিন্ন প্ৰান্তত মডাৰ্ণ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী শিক্ষক-শিক্ষয়িত্ৰীৰ দ্বাৰা বাটৰ নাট মঞ্চস্থ কৰা হয়। এই উদ্দেশ্যে মডাৰ্ণ হাইস্কুলৰ অধ্যক্ষই সংবাদ মাধ্যমৰ আগত এনেদৰে কয়। আমি মডাৰ্ণ হাইস্কুলৰ আজি ষ্টুডেণ্ট সকলোৱে আৰু কিছুমান টিচাৰ্ছৰ লগত আমি বাটৰ নাট মানে বিভিন্ন ঠাইত আজি আমি বাটৰ নাট প্ৰস্তুত কৰিছোঁ। আমি সকলোৱে জানো যে 5 জুন ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে হয়। তাৰে উপলক্ষে আমাৰ ষ্টুডেণ্টবিলাকে ইম্পৰ্টেঞ্চ অফ ট্ৰী কি মানে আমাৰ ট্ৰিজ আমাৰ লাইফত কিমান ইম্পৰ্টেণ্ট ৰোল প্লে' কৰে এই বস্তুটো বাটৰ নাট্যৰ জৰিয়তে সকলোৰ আগত মানে প্ৰস্তুত কৰিছে। চ' আশা কৰোঁ আপোনালোকে সকলোৱে যেন এই নাট্যখন চাই খুব ভাল পায়। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, অমৃত নিউজ, গুৱাহাটী।